আমি কৰিম neck rotation এটোৱে আপোনাৰ ডিঙিৰ মাসলখিনিক ষ্ট্ৰং কৰি ৰাখিব যিয়ে কি কৰিব ভৱিষ্যতে আপোনাৰ cervical spondylitis সমস্যা নহবৰ বাবে প্ৰিকচন দি ৰাখিব প্ৰথমতে আপোনাৰ চিনটো আনি চেষ্টত টাচ কৰিব এতিয়া লাহে লাহে উখা লৈ লৈ সো ফালৰ পৰা বাও ফাললৈকে ঘূৰাব মাজত আহি নিখা এৰি দিব 1 2 3 very good 4 and 5 now anti clockwise এতিয়া ওলোটাকে ঘূৰাব বাও ফালৰ পৰা সো ফাললৈ 1 2 3 4 and 5 come back to